নমস্কাৰ ডিটেনশন লগলৈ স্বাগতম জনাই দিছো যে প্ৰথমটো খবৰ মাজলৈ নামনি অসমৰ জনবিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নামনি অসমত এতিয়া বৃদ্ধি পাইছে জনবিস্ফোৰণ এই জনবিস্ফোৰণ ৰখাব নোৱাৰিলে ভয়াৱহ হ'ব পৰিস্থিতি নামনি অসমত একোখন ঘৰতেই গড়ে 8ৰ পৰা 9টাকৈ সন্তান আছে এই জনবিস্ফোৰণক লুকাই ৰখা সমস্যা গৰাখহনীয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে উত্তৰাখণ্ডত এখন মিত্ৰপাই চহৰ প্ৰতি পলে পলে বুৰিবলৈ ধৰিছে চহৰখন মুহূৰ্তে বাজিছে বিপদৰ ঘণ্টা এই ঘটনা হৈছে উত্তৰাখণ্ডৰ ধৰ্মীয় পৰ্যটনস্থলী জুচিমঠত চাওঁ হওক তাৰে কিছু দৃশ্য ইফালে জোৰাবাটৰ 9 মাইলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত জুইত ভস্মীভূত হয় 15খনকৈ দোকান তদুপৰি এই অগ্নিকাণ্ডত জুইত যায় কেইবা লাখ টকাৰ সম্পত্তি অৱশেষত 10খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আজি শোণিতপুৰৰ পৰা গুৱাহাটীলৈ মামাৰ ঘৰলৈ আলহী হৈ আহিব 44জন ছাত্ৰ-ছাত্ৰী তিনিদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী মামাৰ কাষলৈ যাব চতিয়াৰ ভাগিনহঁত মামাৰ ঘৰলৈ যাবৰ বাবে ভাগিনহঁতক জিলা প্ৰশাসনে দিছে নতুন কাপোৰ জোতা আৰু ইউনিফৰ্ম মেৰাপানী চিআৰপিএফে জব্দ কৰিলে বাৰ্মি সুপাৰী ভৰ্তি 2খন ট্ৰাক জব্দকৃত সুপাৰীখিনিৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে নাগালেণ্ডৰ পৰা মেৰাপানী হৈ অসমত প্ৰৱেশ কৰিছিল এই সুপাৰী ভৰ্তি ট্ৰাক 2খন আজি গুৱাহাটীত উপস্থিত হৈহি ভাৰত শ্ৰীলংকাৰ বহুকেইজন ক্ৰিকেট খেলুৱৈ অহা 10 জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ এদিনীয়া খেলখন সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম লগতে সাজু হৈছে অসম ক্ৰিকেট এছ'চিয়েশ্যন 9 জানুৱাৰীত দুয়ো দলে বৰ্ষাপাৰাত কৰিব অনুশীলন আজিলৈ বাতৰি ইমানেই নমস্কাৰ